আজি আমি আনবক্সিং কৰিম ষ্টেনলিৰ গ্লাছ কাটাৰ আৰু এইটো গ্লাছ কাটাৰ মই এমাজনৰ পৰা পাৰচেজ কৰিছোঁ আগতে খুলিছোঁ ইউজো কৰিছোঁ তাৰপিছত আপোনালোকক দেখাইছোঁ চ' ইয়াৰ ৰিজাল্ট খুবেই ভাল চ' মই সেইকাৰণে ভিডিঅ' দি বনাইছোঁ আৰু ইয়াৰ মূৰত এটা হুইল আছে ভেনেডিয়াম নে ষ্টেইনলেছ ষ্টীল মই গম নাপাওঁ আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব কিহেৰে বনোৱা হৈছে চ' মেবি এটা কি বুলি ক'ম মই গম নাপাওঁ কিন্তু পাৰফেক্ট কাটিং দিয়ে আৰু মই গুগলত ইমান চোৱা নাই এইটোৰ বিষয়ে চ' এইটোৱে হুইল মই জুম কৰি দেখাই দিছোঁ এইটোৰ প্লেন গ্লাছো কাটিব পাৰি যিবোৰ সমান থাকে আৰু যেটো আমি বটল চটল এনেকুৱা কিবা কিবি ডিভাইড ইউজ কৰিব পাৰোঁ DIY project সৰি চ' ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে ডিপ হুইল ইন লাইট অইল বিফৰ কাটিং চ' লাইক আমি ইয়াতে কেৰাচিন বা টাৰ্পিন তেল ইউজ কৰিব পাৰোঁ যেতিয়া আমি কাটো ফৰ দ্য বেষ্ট ৰিজাল্ট ফৰ ইয়ৰ কাটিং বাট মই আজি নকৰাকেও কাটি চাম নকৰাকেও কাটা যায় মানে কাটিলে ভাল আৰু চ' ইয়াতে প্ৰাইচ আৰু কি লিখা আছে চ' এইবোৰ মেক্সিকো হয় ওপৰত ইংৰাজীটো আছে বাৰু সেইখিনি বুজি পাইছোঁ বাকী তলত এইবোৰ বাদ দিয়ক আৰু আমি ইয়াতে যেইবাৰ কাটিছোঁ পাৰফেক্ট ৰিজাল্ট দিছে কাঠৰ এটা ফ্ৰেম লাগিব এনেকুৱা মানে যিটো আমি বটল বা এনেকুৱা কাটিম ৰাউণ্ড টাইপ শ্বেপৰ বস্তু সেইটোৰ কাৰণে থৈ ল'ব লাগে নহ'লে বেকাটেৰা হৈ যায় যিটো আমি কাটিম চ' এইটো আমাৰ গ্লাছ কাটাৰ আৰু এটা লাগিব আমাৰ আইনাৰ বা কাচৰ চ' গ্লাছ য়েছ চ' এটা এনেকৈ মাৰ্কিং কৰিব লাগিব এটা স্ক'ৰ ক্ৰিয়েট হৈ যায় ইয়াতে আমি যেতিয়া ইয়াতে ওপৰত এনেকৈ দিওঁ হেঁচি চ' এইটো যিমান সমান হয় সিমান ভাল বেকাটেৰা হ'লে বেকাটেৰে কটা যায় চ' ইয়াতে আমি এটা স্ক'ৰ ক্ৰিয়েট কৰি ল'লোঁ আৰু এটা কথা আপোনালোকে যেতিয়া গ্লাছ বা এনেকুৱা কাটে চ' ছেফটিটো অলপ ধ্যান দিব কিয়নো ইয়াতে বহুত সৰু সৰু গ্লাছৰ পাৰ্টিকলছ বা টুকুৰা এইবোৰ ফ্লেক্সবোৰ চিটিকি যায় চ' এইবোৰ চকু টকু হাতে চাতে লাগিলে বহুত বেয়া চ' গ্ল'ভছ বা চশমা পিন্ধি ল'ব চ' ছেফটি গ্লাছ খুবেই জৰুৰী আৰু আমি ইয়াতে মমেৰে হিট দিছোঁ আপোনালোকে আপোনাৰ হিট গান আছে হিট গানতো বেছি বেটাৰ আৰু লগালগ আমি ঠাণ্ডা পানীত দিলে এনেকৈ ভাঙি যায় চ' পাৰফেক্ট এটা ৰিজাল্ট পোৱা যায় আমি বহুত এনেকুৱা ডাঙৰ ডাঙৰ গ্লাছো কাটিছোঁ পুৰা ভালকৈ কটা যায় চ' আপোনালোকে যদি কিবা কৰিম বুলি ভাবিছে এনেকুৱা ল'ব পাৰে দামো বেছি নহয় 185 মেবি এনেকুৱা হ'ব চ' যদি ভিডিঅ'টি ভাল লাগিলে লাইক এটা কৰক তো আগলৈ এনেকুৱা ভিডিঅ' আৰু পাই থাকিব চ' আজিলৈ ইমানে থেংক ইউ